জন আহিছে আৰু লগতে আমাৰ ওম শান্তি ওম ব্ৰহ্মকুমাৰীৰ পৰা আমাৰ হিন্দু বাইদেউবিলাক আহিছে। আমি বিশ্ব হিন্দু পৰিষদৰ জিলা আৰু নগৰৰ সকলো সদস্য আহিছোঁ। আমি একগোট হৈছোঁ। একগোট হোৱাৰ কাৰণ এইটোৱে যে আমি এটা স্মাৰক পত্ৰ আমি মহামহিম ৰাষ্ট্ৰপতি মেডামক দিম যে অহা দিনত বিগত দিনত পশ্চিমবংগত যে মুৰ্ছিদাবাদত এই হিন্দুবিলাকৰ ওপৰত যে মৌলবাদী সংগঠনবিলাকে এক নৰসংখ্যা আঘাত কৰিছে, আমাৰ কণ শিশুবিলাকক হত্যা কৰিছে, আমাৰ আই মাতৃবিলাকক ধৰ্ষণ কৰিছে, এইটো আমি ঘোৰ নিন্দা কৰোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষত হ'ব নালাগে, তো অহা দিনত এইটো আমি ঘোৰ নিন্দা কৰোঁ। এওঁলোকৰ তৃণমূল কংগ্ৰেছৰ মমতা চৰকাৰ আমাৰ আইন শৃংখলা ৰাখিব পৰা নাই ভাৰতবৰ্ষত। তো এই পশ্চিমবংগত আইন ভংগ হোৱাৰ কাৰণে আমি ৰাষ্ট্ৰপতি শাসনৰ কাৰণে আমি আমাৰ ফালৰ পৰা আবেদন কৰিছোঁ। আমি বিশ্ব হিন্দু পৰিষদে সকলে মিলি আমি এই মহামহিম ৰাষ্ট্ৰপতিক আমি স্মাৰক পত্ৰখন প্ৰেৰণ কৰিম। এতিয়া আমি 5 জন ডেলিগেট যাম, তাতে আমি মেডামক আমি এইটো স্মৰণ কৰিম যে আপোনালোকে এই নিউজটো, এই খবৰটো, বাৰ্তাটো সকলো ঘৰত পਹੁঁচাওক যে আমি হিন্দুবিলাক সুৰক্ষিত আছোঁ। আমাৰ মোদী চৰকাৰ আমাক হিন্দুবিলাকক সহায়তা কৰিব, আমাক ৰক্ষা কৰিব, এই বুলি আমি আবেদন কৰিছোঁ। জয় শ্ৰীৰাম।